हेलो एभ्रिवान मोर भाले आपनालोक केने आछे निश्चय भाले आछे बुली आशा करिछु एटा नतुन ब्लगলৈ आपनालोक सकलोके स्वागतम जनाइछु आरो আজি এটা नतुन ब्लग माने আজি মই কচু শাকৰ আঞ্জা বনাইছিলো আৰু খাই খুবেই টেস্টি পালো মই ভিডিও কৰি থৈছিলো মানে ডিম বুলিয়ে ভাবিছিলো আৰু মইনো কেনেকে বনাও আশা কৰো ভিডিওটো চাই ভাল পাব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিছো ধন্যবাদ বাৰিপা বুটলি অনা কচু শাকখিনি এতিয়া মই থুৰ কাটি ধুনীয়াকৈ পানী অকমানত তিয়াই থম কচু শাক বুটলি অনাৰ পিছত চাওক এইটো পোক দেখিছেনে এই পোকবোৰ থাকে আৰু মই এই পোকটো একদম পাতৰ লগত মিলি আছে ধৰিবই পৰা নাছিলো কিন্তু কচু শাক আনিলে মই সদায় বাৰু এনেকৈ যে থুৰবোৰ থাকে নহয় এই থুৰবোৰ এখিলাকে মই এনেকে মেলি চাওঁ যাতে পোক আছে নেকি ধুনীয়াকৈ ইয়াত পোকে খোৱাও থাকে নাথাকিলে ধুনীয়াকৈ মই বাছি কৰি এয়া পানীত এনেকৈ ধৰে তিয়াই থৈছোঁ অলপ দেৰিমান আৰু কচু শাকখিনি এনেকৈ 10 মিনিট সময় তিয়াই থোৱাৰ পাছত এইটোপা এইটোলৈ কাঢ়ি দিছোঁ আৰু চাওক কিমান ক'লা পানী ওলাইছে একদম ৰঙা পানী বাকী দিন অৱস্থাতে আৰু এই যদি পানীটো থাকে তেন্তে খজুৱাই কচুটো ইয়াৰ পানী কিমান চেক পানী গৈছে ইয়া ভালদৰে ল'ম কচু শাকখিনি মিডিয়াম সাইজৰ এটা আলু ধুনীয়াকৈ সৰুকৈ এইটো সাইজত কাটি ললো আৰু 1 চামুচ মান মসুৰ দালি আৰু এটা বিলাহী ডাঙৰ চাই এটা বিলাহী আৰু দুটামান জলকীয়া আৰু আদা নহৰুটো পেষ্ট বনাই ললো আৰু পিয়াজটো সৰুকৈ কাটি লৈছো আৰু ভালকৈ চাউ ধুই আনিলো ধুনীয়াকৈ কচু শাকখিনি সৰুকৈ কাটি ধুনীয়াকৈ ধুই কৰি এতিয়া বনাম আমি ৰেচিপিটো আৰু এখন অলপ তেল দি ললো ইমান তেল দিছো আৰু তেল গৰম হ'ল আৰু দিম কেইটামান পাঁচফোৰণ আৰু এখিলা দিম আৰু ইয়াতে দি দিম কাটি থোৱা পিঁয়াজ কিচেকৰ আৰু দিম কণমান হালধি তাৰপিছত আকৌ লৰাই দিম আৰু ইয়াতে দি দিম বটি থোৱা আদা নহৰু পেষ্টখিনি কাটি লোৱা দুটা জলকীয়া ধুনীয়াকৈ কালাৰ আহি গ'ল ধুনীয়া কালাৰ আহিছে আদা নহৰু পেষ্টখিনি আৰু এতিয়া ধুই থোৱা কচুখিনি দি দিম আৰু অকণমান লৰাই দিম গেছটো অকণমান কমাই দিলোঁ তলত থকা তেলখিনি ওপৰলৈ দি দিম এতিয়া দি দিম অলপমান নিমখ যাতে কমি যায় ধুনীয়াকৈ কমি যায়গৈ সেইকাৰণে নিমখটো দি দিছোঁ অকণমান কমাই দিব সোৱাদ অনুযায়ী দিব মানে
তাৰপিছত আকৌ লৰাই দি অকণমান বন্ধ কৰি দিছোঁ যাতে কমি যাওক আৰু 10 মিনিট কমাৰ পাছত যাওক এইবোৰ পূৰা কমি গৈছে আৰু ইয়াত দি দিম মচুৰ দালিকেইটা বিলাহীখিনি দিছোঁ আলুখিনি আৰু ভালকৈ লৰাই ধুনীয়া কালাৰ আহি গ'ল আৰু এতিয়া অকণমান লৰাই দিছোঁ বিলাহী চাওক কালাৰ ধুনীয়া আহিছে এতিয়া আৰু জালুক নিদিলে ইয়াত ভাল নালাগে ইমানখিনিমান জালুক ইয়াত এড কৰিম পিচি লৈ এইখিনি জালুক পিচি ল'লোঁ ইয়াতে দি দিছোঁ আৰু লৰাই দিম আলু সিজি গৈছে গতিকে দি দিম পানী আৰু দিছোঁ গেছটো বঢ়াই ইমানখিনিমান মগৈ ইমানখিনিমান পানী ইয়াত দি দিছোঁ পানী দি পেলাই অকণমান টাইম ঢাকি দিম যাতে সিজিবলৈ মচুৰ দালিটো সিজক তাৰপিছত অকণমান দেৰি কমেও 20 মিনিটমান কল আহিছে ধুনীয়া আৰু ইয়াত কোনো ধৰণৰ মই মছলা যোগ কৰা নাই মচুৰ দালিটো অকণমান সিজিবলৈ বাকী আছে আৰু অকণমান দেৰি মই গাপ দি দিম ঢাকি দিম সিজিবৰ কাৰণে এইটো ক'লা কচু হয় আৰু ক'লা কচুত হেনো যথেষ্ট পৰিমাণৰ আইৰণ যোগান ধৰে খালে বহুত বেছিয়ে ভাল বুলি কয় চাওঁ হ'ল নে নাই আৰু চব ধুনীয়া কালাৰ আহিছে হৈ গৈছে খাব পৰা একদম ধুনীয়া কালাৰ আহিলে এতিয়া আঞ্জা মই ভাতৰ লগত খাম ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা হোৱা নাই খাবলৈ বহুত টেষ্টি হৈছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই যেনেদৰে বনাইছোঁ আপোনালোকেও বনাই ট্ৰাই কৰি চাব কেনেকুৱা পায় আৰু কমেণ্টত জনাবলৈ নেপাহৰিব আপোনালোকে হাঁহি থাকক কুশলে থাকক সেয়াই কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ